friends, welcome to my channel. এতিয়া মই আহি আছো যোৰহাটৰ কোটফিল্ডত হৈ থকা টেট ফেয়াৰ বুক ফেয়াৰলৈ আৰু লগৰ কেইজনমান টাউনত আছে মই তেওঁলোকক লগ কৰি লম আৰু তালৈ যাম আপোনালোককো দেখাই যাম কি কিনো বস্তু ওলাইছে গতিকে বলকচোন আমি এতিয়া গৈ থাকো কাপোৰ চিলাবলৈ দিবলৈ আছিলে সেইটো কাৰণে আমি ফাৰ্ষ্ট চক বজাৰ আহিলো আমি এতিয়া আহি আছো টেট ফেয়াৰলৈ অলপ দেৰি হৈ গ'ল মোৰ লগত আছে হিমাশ্ৰী এজনী শিল্পী দা দিব টিকেট টিকট লৈ ললো আৰু এতিয়া আমি সোমাম টিকেট চেক কৰিছে ফাৰ্ষ্ট আমি বুক ফেয়াৰ আহিছো কিতাপ ল'বলৈ আছে গতিকে চাই লওঁ এফালে গেমিং জোন হয় এইটো বুক ফেয়াৰতে ফুলখিনি ধুনীয়া ধুনীয়াকৈ সজাই থোৱা হৈছে ইমান ধুনীয়া লাগিছে মই চাইছো আৰু আপোনালোককো দেখাই দিছো এফালে পোষ্টাৰ দোকান আছে আৰু আমাৰ লগৰ দুজনীয়ে পুৰা খাই আছে ये बहुत टेस्टी है और तुम्हारा हाँ मेरा भी अच्छा बोलो कहाँ गया এতিয়া এইটো গলিত সোমাও ইয়াতো কি আছে চাওঁ আৰু আপোনালোককো দেখাই যাম পোচাকবোৰ আছে ধুনীয়া ধুনীয়া ওলাইছে আৰু আজি কালচাৰেল ফাংচন আছে এইফালেও ধুনীয়া ধুনীয়া চাদৰ মেখেলা আছে বেগ আছে ধুনীয়া ধুনীয়া কালচাৰেল ফাংচনো আছে আৰু অলপ পাছত ষ্টাৰ্ট হ'বই ইয়াত সৰু ল'ৰা ছোৱালীৰ খেলনা বস্তু ওলাইছে এতিয়া এইফালে সোমাও কি কিনো আছে চাম আৰু আপোনালোককো দেখাম ভাল ভাল বস্তুৱে ওলাইছে ইফালে মজা লাগছে আৰু ইফালে ৱাও গগনা কাপোৰ খনি গগনা এফালে আচাৰ আৰু এইখন হৈছে ছোৱালীৰ ফেভাৰিট দোকান ইয়াতে ধুনীয়া ধুনীয়া ইয়েৰিংছ আছে ফাংচন ষ্টাৰ্ট হৈছে আৰু ইয়াতে বেতৰ চোফাবোৰ ধুনীয়া ধুনীয়াকৈ সজাই থৈছে দিল্লী কিটচেন চিকিৎসকসকলৰ দ্বাৰা পৰিৱেশিত এতিয়া এইটো গলিত সোমাও ইয়াতনো কি কি আছে চাওঁ বেত আৰু বাঁহৰ বস্তু আছে সজাবৰ বাবে আমাৰ পিঠাও ওলাইছে আৰু ইয়াতে বিভিন্ন জাতি জনজাতিৰ সাজ পোছাকবোৰ দেখিছোঁ এইবোৰ অসমীয়া গহনা ছেট বহুত ধুনীয়া ধুনীয়া অসমীয়া গহনা ওলাইছে খালি দামটো বহুত বেছি এইফালেও আছে অসমীয়া গহনা এইফালে ধুনীয়া ধুনীয়া ফুলি আছে
এতিয়া আমি মেজিক চাই আছোঁ আৰু এখেতে মেজিক দেখাই আছে। তুমি ইয়াতে ৰাখি দিবা, কিবা ভুল আছে নাই না? তুমি ইয়াতে ৰাখি দিবা, সুমন্ত্ৰ মেজিক কৰি দিবা, এনেকুৱা তলত আৰু দেখাবে এনেকুৱা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু এইটো ৰাখি দি মেজিক কৰি দিবা, এনেকুৱা তলত দেখাবে। এইটো ৰাখি দি মেজিক কৰি এইটো এনেকুৱা এতিয়া আমি টেট ফেয়াৰৰ পৰা ওলাইছোঁ। আমি হোষ্টেলত থাকোঁ, গতিকে আমি বেছি দেৰি নকৰিলোঁ। এতিয়া আমি আহি আছোঁ আৰু মই ইয়াতে ব্লগটো সমাপ্ত কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিব নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। বাই বাই।